আজিৰ সভাখনত উপস্থিত থাকিবলগীয়া আছিল, কিন্তু যে অনাগত দিনত সংস্থাৰ লগত তেখেতে ভালকৈ আলোচনাৰ মাজেৰে সমস্যাবিলাক সমাধান কৰাৰ কথা তেখেতে বাৰ্তা পঠাই দিছে। আৰু তেখেতে লগতে কৈছে যে আমি ষ্টেট, চেণ্ট্ৰেল আৰু BTR তেখেত চেণ্ট্ৰেলৰ লগত কথা পাতি থকা দিনত আমি BTRৰ সঁচাকৈ কিবা এটা বছৰ হোৱাৰ পথত যোৱা বছৰ আজিৰ দিনতে আমাৰ BTRত মিত্ৰজোঁট চৰকাৰ হোৱাৰ পিছত প্ৰথমবাৰৰ কাৰণে বডোফা কালচাৰেল কমপ্লেক্সত অসম সমবায় সংস্থাৰ এই দ্বিবাৰ্ষিক অধিৱেশন এৰেঞ্জ কৰা হৈছে দুদিনীয়া কাৰ্যসূচীৰে। তো বডোফা কালচাৰেল কমপ্লেক্সত আহি বহুত ভাল লাগিল আৰু মই ধন্যবাদ জ্ঞাপন কৰিম আকৌ মানে অল আসাম কোঅপাৰেটিভ ছ'চাইটিৰ অৰ্গেনাইজেশ্যনক ধন্যবাদ জ্ঞাপন কৰিম ইমান ধুনীয়া অধিৱেশন এই বডোফা কালচাৰত এৰেঞ্জ কৰিবৰ কাৰণে। আৰু স্পেচিয়েলি কপাৰেশ্যন ডিপাৰ্টমেণ্ট যদি ক'বলৈ যাওঁ, কপাৰেশ্যন আজি আমি যদি চাবলৈ যাওঁ, আজি গুজৰাট হওক, অন্ধ্ৰপ্ৰদেশ হওক, এইবিলাক দেশ বহুত আগবাঢ়ি গৈছে। তো সেইকাৰণে অহা দিনত আমাৰো সমবায় আন্দোলন গঢ়ি উঠিব লাগিব, সমবায় ছ'চাইটি বনাব লাগিব বহুত। কাৰণ আজি যিটো আমাৰ আত্মনিৰ্ভৰ ভাৰত, মোদীজীৰ যিটো সপোন, আমাৰ ভাৰত প্ৰধানমন্ত্ৰীৰ যি আত্মনিৰ্ভৰ ভাৰত গঢ়ি তুলিবৰ কাৰণে আজি আমি অসমত জীয়াই আছোঁ, আমি BTRত জীয়াই আছোঁ, যি সা সামগ্ৰী আমি খাই আছোঁ বা আমি ব্যৱহাৰ কৰিছোঁ, গোটেই বস্তুখিনি বাহিৰৰ দেশৰ পৰা আহি আছে। না আমাৰ কোনো ভাল ইলেক্ট্ৰিচিয়ান আছে। আজি যদি ইলেক্ট্ৰিক মিস্ত্ৰী, তেনেহ'লে বাহিৰৰ পৰা। যদি আমি কণী খাওঁ, কণীও অন্ধ্ৰপ্ৰদেশৰ পৰা। আজি আমাৰ এই BTR অঞ্চলত যদি গাহৰি বা মানে মিট আমি খাবলৈ হয়, তথাপিও ৰাজস্থানৰ পৰা এনেকুৱা আলু হওক, পিঁয়াজ হওক, যি বস্তুই হওক, চব যিমান আমাৰ এই অসমত যিমান ট্ৰাক সোমায় বেলেগ দেশৰ মানে ৰাজ্যৰ পৰা সা সামগ্ৰী, এনেকুৱা কোনো ৰাজ্য নাই যে এনেকুৱা ইমান ট্ৰাক সোমায়। তো প্ৰত্যেক মানে আমাৰ এই অসমত অহা দিনত সমবায় আন্দোলন গঢ়ি তুলিব লাগিব, কোঅপাৰেটিভ ছ'চাইটি এনেকুৱা গঠন কৰিব লাগিব যাতে সকলো আনএমপ্লয়ড ইয়থবিলাক এই সমবায়ৰ মাধ্যমে নিজকে জীৱিকা নিৰ্বাহ কৰিব পাৰে। সেইবিলাক উদ্দেশ্য লৈ আজি এই অধিৱেশনত আমি আলোচনা কৰিছোঁ। সকলো কোঅপাৰেটিভ ছ'চাইটিৰ এমপ্লয়ীসকল ইয়াতে আছিল। সমবায় আমি কেনেকৈ আগবাঢ়ি লৈ যাব পাৰোঁ আৰু আমাৰ চৰকাৰী ফালৰ পৰা যিটো কোঅপাৰেটিভ ডিপাৰ্টমেণ্ট বিগত দিনত বহুত বেবিচাৰ হৈ আছিলে। বহুতে এনেকুৱা আছিল যে 5 কেজি চাউল পাব লাগে, 5 কেজি চাউল পোৱা নাই, 4 কিলো পায়, 4.5 কিলো পায়। তো আমি ষ্ট্ৰিক্টলি সিদ্ধান্ত লৈছোঁ যে অহা দিনত মানে অলৰেডি সৰু মানে ষ্টাৰ্ট হ'লেই অনাগত দিনত কোনো এনেকুৱা ব্যক্তি ডিপ্ৰাইভ হৈ নাথাকিব যোনে নেকি 5 কেজি চাউলৰ পৰা কম পায়। তো সেইকাৰণে আমাৰ গভৰ্ণমেণ্ট ফালৰ পৰা যিবিলাক সুবিধা দুখীয়া ব্যক্তিসকলক দিয়া হৈ আছে কোঅপাৰেটিভ ছ'চাইটিৰ মাধ্যমত, এই কোঅপাৰেটিভ সকলো দুখীয়া ব্যক্তিসকল যাতে মানে সমানভাৱে মানে যিমান এলটেড আছে প্ৰত্যেক কেৰচিন হওক, চাউল হওক আৰু যিকোনো সামগ্ৰী হওক তেখেতসকল যে পূৰাপূৰি পায়, সেইটো লৈ ইয়াতে আলোচনা হৈছে। আশা ৰাখিছোঁ অহা দিনত BTR কোঅপাৰেটিভ ডিপাৰ্টমেণ্টটো ভালদৰে আগবঢ়াই লৈ যাব আৰু যিমান দুখীয়া ব্যক্তিসকলৰ কাৰণে কোঅপাৰেটিভ ছ'চাইটি যোগান দিব লাগে এইবিলাক আমি খাদ্য সামগ্ৰীৰ যোগান দিব পাৰিম। আজি কেন্দ্ৰীয় মন্ত্ৰী কোকৰাঝাৰৰ আহি ইতিমধ্যে আমাৰ BTC ছেক্ৰেটাৰিয়েটৰ মিটিং চলি আছে এডুকেশ্যন আৰু টুৰিজম ডিপাৰ্টমেণ্টৰ ওপৰত। ইতিমধ্যে আমাৰ RK ৰঞ্জন সিং ডাঙৰীয়া চেণ্ট্ৰেল তথা ষ্টেট মন্ত্ৰী তেখেতে PB ইঞ্জিনিয়াৰিং কলেজত ভিজিট কৰিলে। তাৰপিছত আমি একেলগে বড়োলেণ্ড ইউনিভাৰ্চিটিত ভিজিট কৰিলোঁ। সকলো লেকচাৰাৰসকলৰ লগত ৰিভিউ মিটিং এখন পাতিলে, পৰামৰ্শ দান কৰিলে। এতিয়া অলৰেডি ছেক্ৰেটাৰী তেখেত মিটিং কৰি আছে এডুকেশ্যন ডিপাৰ্টমেণ্টৰ ওপৰত, টুৰিজম ডিপাৰ্টমেণ্টৰ ওপৰত। তেখেতে যে আহি পেলাই আমাক যি এডুকেশ্যন ছেক্টৰ হওক, টুৰিজম ছেক্টৰত যি পৰামৰ্শ প্ৰদান কৰিলে আৰু অনাগত দিনত যি ফাণ্ডিং ব্যৱস্থা কৰিব উন্নয়ন হ'বৰ কাৰণে, সেইকাৰণে আমি সঁচাই সুখী। স্পেচিয়েলি প্ৰমোদ বড়ো ডাঙৰীয়াক ধন্যবাদ জ্ঞাপন কৰিম যে তেখেতৰ নেতৃত্বত আজিৰ এই আমাৰ BTR চৰকাৰত প্ৰত্যেক মাহতে চেণ্ট্ৰেল মন্ত্ৰী পদাৰ্পণ কৰি আছে, ৰাজ্যিক মন্ত্ৰী পদাৰ্পণ কৰি আছে, আমাৰ প্ৰত্যেকটা ডিপাৰ্টমেণ্টলৈ চিন্তা ভাৱনা কৰি আছে অহা দিনত কেনেকৈ BTRক আগবঢ়াই লৈ যাব লাগিব। যোৱা 17টা বছৰ যিমান উন্নয়ন হ'ব লাগিছিল সেইমতে BTRখন উন্নয়ন হোৱা নাই। তো এইবেলি আমাৰ চৰকাৰৰ যিটো চিন্তাধাৰা যে প্ৰত্যেক ডিপাৰ্টমেণ্টৰ প্ৰত্যেকগৰাকী মিনিষ্টাৰ আমাৰ BTRত আহক, আমাক চ'ৰ্চেছ দিয়ক আৰু আমাক ভাল পৰামৰ্শ দিয়ক যাতে আমি এই শিডিউল এৰিয়া BTRখন কেনেকৈ আগবঢ়াই লৈ যাব পাৰোঁ। কোকৰাঝাৰক আমি বিশেষভাৱে ধন্যবাদ জনাইছোঁ। তেওঁলোকে 48তম যি দ্বিবাৰ্ষিক অধিৱেশন পাতিলে, সঁচাই এক সৰ্বাংগ সুন্দৰ অনুষ্ঠান পাতিছে আৰু মই নিজৰ চাকৰি জীৱনত দেখাৰ ভিতৰত এইখনেই আটাইতকৈ
সৰ্বাংগ সুন্দৰ অনুষ্ঠান এটা হৈছে আৰু কুকুৰাজাৰৰ নাম সমবায় বিষয়া সন্থাৰ ইতিহাসত সোণালী আখৰেৰে লিখা থাকিব। তেওঁলোকে এই তেওঁলোকৰ সহযোগিতাৰ দ্বাৰা যি অনুষ্ঠান অনুষ্ঠিত কৰিলে আৰু বিষয়া সন্থাৰ এই কাৰ্যসূচী যেনেদৰে সফলতাৰে সম্পূৰ্ণ কৰিলে, গতিকে আমি তেখেতলোকৰ ওচৰত সদায় সুখী হৈছোঁ যে তেওঁলোকে এটা ইমান সুন্দৰ অনুষ্ঠান পাতিছে। নতুন কমিটি আমাৰ গঠন হৈছে। নতুন কমিটিত আপোনাৰ আতিকুৰ ৰহমান সভাপতি হিচাপে আহিছে, নীলোৎপল গোহাঁই উপসভাপতি, মই নিজে ৰাহুল গোস্বামী সাধাৰণ সম্পাদক আৰু শান্তনু তমালী সহকাৰী সম্পাদক হিচাপে আহিছে। আমাৰ 29 জনীয়া। আমাৰ আলোচনা বহুত হৈছে। এটা প্ৰধান আলোচনা হ'ল যে আপোনালোকে হয়তো সততে দেখি আছে যে সমবায় সমিতিসমূহৰ হঠাৎ মানে আপোনালোকৰ তাতে কেতিয়াবা আহে যে আমাৰ চাউল চুৰ, কিন্তু একচুৱেলি সমবায় সমিতিৰ আমাৰ বিষয়াসকল চাউলৰ হেৰিৰ লগত জড়িত নাথাকে, কাৰণ আমাৰ হাতত সেই ক্ষমতাটো নাথাকে। গতিকে আমাৰ ইয়াত এটা প্ৰস্তাৱ হৈছে যে যিহেতু আমাৰ সমবায় সমিতিসমূহে চাউলৰ হেৰিটো কৰে, গতিকে আমি বৰ্তমান মুখ্যমন্ত্ৰীৰ নিৰ্দেশত যি দুৰন্ত গতিত সকলো বিভাগ আগবাঢ়িছে, আমি আশা কৰিছোঁ যে তেওঁৰ নেতৃত্বত আমাৰ যি 1088জন বিষয়া আছে আমাৰ, আমি বিচাৰোঁ যে তেখেতসকলে আমাকো সেই ক্ষমতা দিয়ক। আমিও যাতে যিসকল চাউল পায়, যিসকল অংশীদাৰে চাউল পায় বা BPL কাৰ্ডৰ যিসকল অধিকাৰী, তেওঁলোকে দিয়া চাউল, আজি যদি 35 কেজি চাউল দিয়ে, তেওঁলোকে যাতে 35 কেজি চাউলেই পায়, 100 গ্ৰাম চাউলো ক'তো হৰণ ভগন নহয়, সেই দায়িত্ব যাতে আমি ল'ব পাৰোঁ, আমি চাব পাৰোঁ, সেইটো আমাৰ প্ৰধান এটা হেৰি আছিলে। তাৰোপৰি আমাৰ বিষয়াসকলৰ বিভিন্ন সমস্যা আছে।